ৰাস্তাতে বিদুৰ ভাই এডাল পালো উঠাই লৈ আহিলো বাকলি হয়নে অ বোলো হাৱাই সেন্দুল জোৰত মৰমৰ চলেৰে অ জানি মানকে যোগাই থাকিবা পতি যাম মঞ্চখনত মই অকণমান বেলেঞ্চ নাই মানে সেইটো কাৰণে বোলো ডাইৰেক্ট ধৰিব সেইকাৰণে আগতে সেৱা ভাগ জনাই লওঁ তই এটা কাম কৰ ৰ তোৰ লগত মই কথা পিছতো পাতিম তই এই ধূপডাল ক'ৰবাত থোৱাৰ ব্যৱস্থা এটা কৰি দেচোন সেইফালে গুজি থৈ দেগে যা এইফালে গুজি দিওঁ দে এই উল্টা হৈছে নহয় উভতাই লোৱাতকৈ এইফালে গুজি দিলেনো কি হয় গুজি দেগে যা সেইফালে জেগা নাই মোক দে মই গুজি দিছোঁ দে গুজি দে দাদাইটো থৈ দিয়কচোন অকণমান কৃষ্ণ ধৰি দিয়ক আৰু তই কিবা এটা দেখিছোঁ কি দেখিলি মজা লাগিছে চা না এই ছোৱালীজনী চা মাস্ক পিন্ধি আছে কিন্তু মই তথাপিও মজা লাগিছে মাৰ খোৱা নামাৰিবিচোন তই ইমান ৰাইজৰ মাজত মোক বুজিছোঁ এই গিলামৰ ৰাইজে মোক নেমাৰে জানো বহুত মৰমীয়াল মাৰিব নি নোৱাৰে মই যেনিবা ইয়াৰ কিবা এটা মই জোঁৱাই চোৱাই হৈ গ'লোঁ বেয়া পাব নি দেখিলি কিন্তু পৰিৱেশটো জোঁৱাই ঘটা নহয় এইটো গম পাওঁ নাই এতিয়া মই চা মই একদম বিয়া বাৰু নপতা ল'ৰা আগে পিছে একো গেলেংকে এনেই মই কিবা এটা ইয়াত ঠিক কৰিলে তোৰ কি যায় অ' সেইটো হয় মই যে বিয়া পাতিলোঁ এটা কাম কৰোঁ তই অকণমান ৰৈ দে মই তাইৰ কাৰণে গান এটা গাই দিওঁ তাই মোক ভালো পাই যাব পাৰেতো গাই দিওঁ নে ৰাইজ আপোনালোকে সহযোগ কৰিবতো বাকী একো সহযোগ কৰিব নালাগে তই ৰৈ দে নেমাতিবি এটা কথা মই কৈ লওঁ দেই এই পৃথিৱীখন যেন বাঢ়ি চোতাল নকৰে কোনো নামি যোৱাৰ পিছত আপোনালোকে মোৰ পিঠিখনত মাৰি কি পাব কিমান কণনো পিঠি চব এবেগেটমান হ'বহে হয় নাই গতিকে মই গান এটা গাই দিওঁ আপোনালোকে সহযোগ কৰক বাকী একো সহযোগ কৰিব নালাগে মোক ৰিদমটো ধৰি দিয়ক দেই ধৰিবনে আপোনালোকে এনেকৈ ৰিদমটা ধৰি দিয়ক এনেকৈ হাত চব কৰিলে ৰিদমটা ধৰি দিয়ক বঢ়িয়া মাৰ নোখোৱাওতো মাৰ নাখাওঁতো চিন্তা নকৰিবি এইফালে একদম একো ছাপৰ্ট নাই মই বুজিছনে জোৱাই হোৱা নিবিচাৰোঁ ধৰি দিয়কচোন ধৰি দিয়ক ইয়াৰ কাৰণে ধৰি দিয়ক এইফালে চবেই ধৰি দিয়ক মোক কিবা এটা হয় কিজানি বোলে স্কুড্ৰাইভাৰ বটালি মেডিয়াম চাইজৰ ছোৱালী মেডিয়াম চাইজৰ ছোৱালী বোলে DSLR নহ'লে পতাবকে নোৱাৰি এজনে ভালকৈ গম পাব এইফালে ফটো মাৰি আছে DSLR লৈ হ'ব নেকি কি হ'ল মানুহবোৰৰ বৰ মুডটো ভাল দেখা নাই পিঠিহে বহল হয় নেকি তই আজি বিয়া পাতিলিতো বিয়া পাতিলোঁ কাৰণে নপতাহেঁতেন তই কি কৰিলিহেঁতেন নপতা হ'লে কৈ দিওঁ নেকি মই নপতা হ'লে কি কৰিলোহেঁতেন কৈ দিওঁ নেকি কেলৈ আছা চাই তুমি চাই থাকিলে দেহা মন মৰহি যায় কিন্তু এতিয়া নোৱাৰোঁ বোলে ৰাইজ এনেই নকয় চব চৰাই মাছ খাই মাছুৰুকাৰ বদনাম হয় সেইটোতো হয় এতিয়া চব বিয়া পতাৰ পিছতো অকণমান ক'ৰবাত মন যায় কিন্তু ক'ৰবাত ঘৰত গৈ পিটন খাই বুলি ভয় এটা থাকে দিয়কচোন যিমান যি হ'লেও ন নিজৰ বোলা বস্তু অকণ আছে সেইটোৱে মই তোৰ ভয় এটা কথা নহয় তই ইমান বিশাল মঞ্চৰ ওচৰত তই মদটো পাই খাই কেলৈ উঠিবই লাগে বাৰু ইয়াত আহি মই ক'ত মদ খাই আহিছোঁ ঐ বোলে মদ নাই খোৱা সঁচাকৈ নাই খোৱাটো নাই খোৱা পিছে মোৰ কৈ দিলি আকৌ ডাইৰেক্ট তাইৰ চকুতে চকু পৰি গ'ল চাবিছোঁ নেচাবি তই মাছ খোৱা ভয় কৰিছ বাৰু তোৰ ভয় লাগিছে তই যা
তই চাইড হৈ দে তোৰ আকৌ হাগিব লাগিব নহ'লে যে সেইটোতো হয় অনুভৱ এটা মোক অকণমানকৈ দিয়ে আছে তই ৰ ইয়াত মই তোলৈ বস্তু এটা আনিমগৈ টেনশ্যন তই নল'বি থাকিবি নে ইয়াত থাকিম টেনশ্যন নল'বি যদি চান্স পাওঁ মোৰ কামটো কৰি থৈ আহিম মানে যা ৰাইজ আপোনালোকে ইয়াক অকণমান চাই থাকিব দেই চাই থাকিব নাই অকণমান তোকে কওকচোন এটাও নাই আহিছোঁ কোনোবাত আহিছোঁ নমস্কাৰ ভালে আছেনে সকলো এইজন দেখোন একেবাৰে বৰদৈচিলা তামোল গছ আদি হিলি আছে বাকী যিয়ে নহওক কিবা ক'বই তই কৈ যা সকলোলৈকে ৰঙালী বিহুৰ অকণমান দেৰিকৈ হ'লেও হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ঘিলামৰা জাতীয় গাঁওবাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো দাদাক ধন্যবাদ জনাইছোঁ কাৰণ মোক আধা ৰাস্তাৰ পৰা উঠাই আনিছে কিয় জানানে এইকেইটাৰ কাৰণে হে এইকেইটাৰ কাৰণে মোক গাড়ীত আধা ৰাস্তাত এৰি থৈ আহিছে গম পায়নে আজি কি হ'ল গম পায়নে মই মানে মোৰ আহোঁতে অকণমান দেৰি হয় মই গাড়ীখন অকণমান বেলেগকৈ চলাবলৈ শিকিলোঁ সঁচাকৈ ইয়াক আজি ক'লোঁ তই গাড়ীখন চলাচোন ৰাস্তাতে বিদুৰ ভাই এডাল পালো উঠাই লৈ আহিলো বাক গলি হয়নে খবৰ কেনে জোৰ লাগিব কিন্তু দেই এনেকে থম থম মদন গোপাল হৈ বহি থাকিলে নহ'ব আছে নে চব একেলগে নাই নাই জোৰ নাই আছে নে আয়ো এফালৰ পৰা দি কৈছো দেই বেছি দিছো নাই নাই চবকে সমানকে দিছো কেনে লাগিছে সোমাই আহোঁতে কি কৈছে গম পায়নে কমিটিৰ মানুহে পাতি আছে বোলে বিদু ভাই চিলিণ্ডাৰ এডাল লৈ আনিছে মই ইটো হাতলৈ চাইছোঁ চিলিণ্ডাৰ নাই সিটো হাতলৈ চাইছোঁ চিলিণ্ডাৰ নাই মই বোলো ক'ত চিলিণ্ডাৰ অনা দেখিলে কৈছে তুমি কি মোক চিলিণ্ডাৰটো নিচিনা লাগিছে নি লাগিছে নেকি এনেকুৱা কৰিব লাগে আকৌ তেতিয়াহে গম পাম লাগিছে নেকি দুজন মানে এনেকেও দিছে বাহিৰত লগ পাম ৰ'ব এই কেনেকুৱা লাগিছে আকৌ মোৰ গম পাই নাই যেন প্ৰকাণ্ড আহঁত গছ এজোপাই কোনোবাই কাপোৰ এখন মেৰিয়াই থৈছে ৰঙা কাপোৰ পোনপ্ৰথমে সকলোকে ৰঙালী বিহু উনক জনালোঁ বিহু এভাগি হৈ যায় ন বিহু নহয় কংসহে পাৰোঁ মই মানে চেহেৰাডাল কংস নিচিনা বিহু নাচনীৰ নিচিনা নহয় ওলাই দেখিছেনে নাই 3 হাতমান ওপৰত আগলৈ ওলাই থাকে হয়নে নাভাঙিব পাৰে কিন্তু ষ্টেজ ভঙাৰ চান্স আছে ষ্টেজটো ভাঙিম আৰু সমানে সমানে পেটটো ভাঙিম হয়নে এই জানো গাবই নোৱাৰিছোঁ দেখোন কি হৈছে আৰু অকণমান জোৰ লাগিব দেই অ' জানি ইমানকৈ জোকাই থাকিবা পতি যাম এই জানো বিহুৰে বিৰিণা ঐ পাতে হওক মনিয়া ঐ বিহুৰে বিৰিণা ঐ পাত এই বিহু থাকে মানে এই বিহুকে বিনা মই বিহু গলে বিনা বাকা কি হ'ল নাই পৰা নেকি কেলে গোমুঠা মাৰি দিলা অ' কলি যৌবনদৈ গৈ বাটত লগে পালে জোঁৱাই বুলিবলৈ এইডালক যে কোনোপধ্যে জোঁৱাই নাপালে কেনেকুৱা চুৰটোৰ নিচিনা দেখিবলৈ মই এখন খুলি দিলে ভাল লাগিছে ন বাৰু এতিয়া চা মই বুলিয়ে আহিলো তোলে দেখিছ পালি যে মোৰ নিচিনাজনী জোঁৱাই বুলি কওঁতে মনত পৰিলে জোঁৱাই এটা আছে আকৌ বাটুলুগুটি নিচিনা চকু
বলিং আহা আহিব লাগে কলিকতা গানটো আধা শুনিয়া হ'ল নহয় বোলে মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি অকলেই ইমান বাৰু মোৰ ওচৰত স্পীকাৰটো আছে সেইটো বেলেগ কথা কিন্তু অকলে ইমান ধুনীয়াকৈ আছে আপোনালোকে কি অকণমান সহযোগ কৰিব নোৱাৰে হা বোলে মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি মই গম পাইছোঁ কোনটো গালে জোৰ আহিব মই গম পাইছোঁ বোলো হাৱাই চেন্দুল জোৰত মৰমৰ চলেৰে ঈশ্বৰে সজিলে খৰখেদাকৈ বিদু ভাই চোৱা নাই নেকি ইমান ঠাণ্ডা যে কোনে কোনে চাইছে হাত ডাঙৰচোন চাওঁ বহুতে চাইছে বিদুৰ গীতটো শুনিছেনে নাই ইমান ধুনীয়াকৈ কোনে বিহু গাইছে মই ঢোলটোকে লৈ আহিলোঁ ইয়ালৈ দীপ্তা মোৰ মায়ে গান গাই আছে ময়ো এটা গাবলৈ এডালক ঢোল বজাবলৈ ক'বলৈ ভয়ে কিজানি ঢোল বজাই থাকিলে পিছফালে বাট লয় সেইটো হয় বাৰু অকণমান ঢিলা কিন্তু আপোনাক দেখি মই ৰ'বই নোৱাৰিলোঁ ঢোলডালকে উঠাই আনিলোঁ বজাই দিওঁ নেকি বজোৱা মায়ে বিদুৰ ভাই এটা পাই লৈ আহিলে মোৰ লগৰটোকে আনিলে নিজৰ মোক যদি আনিলেহেঁতেন হয়নে বাৰু যি মোৰ নহ'বলগীয়া জোঁৱাই বৰ ধুনীয়া বিহু গায় মোৰ ছোৱালীকতো ইয়ালৈ মৰি যাবলৈও নিদিওঁ ইয়াত কোনোবা আছে নেকি কাৰোবাৰ পচন্দ হৈছে নেকি হাত ডাঙৰচোন দাঙি আছে বাওঁফালে এইফালে চোৱা বগা পিন্ধি আছে চোৱা পচন্দ হৈছে নি আমাৰ ল'ৰাটোক আমাক গোলাঘাটৰ বোৱাৰী হ'ব এটা চৰ্ত তাইক যদি গোলাঘাটত বোৱাৰী কৰিব লাগে তেনেহ'লে ঘিলামৰা বোৱাৰী মোক কৰি আনিব লাগিব হ'ব ওলাবনে কোনোবাই নিয়া মানুহ হাত ডঙা মানুহ নাই চবে একদম এই জাতিকেহে ভৰাইহে থৈছে কোনফালে হাত দাঙিলে বাৰু চাওঁচোন এবাৰ দাঁত 300মান নাই তিনিটিমান দাঁত নাই এইফালে বোলে এই মোলৈ কোনে হাত দাঙিলে দাঙি আছে মই চিন্তা এটা কৰিবলৈ নাই নাই আমাৰ ইমানকেইটা বিদু গাই আছে সেইজনক বাদ দি দেই সেইজন বিয়া পতা 1 2 এই দুজন বিদু ভাইলে দুজনী বিদুৰ বনি ওলাবনে মোলে ওলাবনে বিদু ভাই মই কৈছোঁ চাকৰি কৰা মানুহ মোক নালাগে হা কোনফালে চব লাজ দিছে এহঁতে কৈছে চবে কৈছে এইটো নহয় এনে ধেমালিকে মৰমতে অকণমান দেৰি কাৰণে হয় বুলি ক'ব পৰা নাই চাকৰি কৰা ছোৱালী হয় নাই এই সেইফালে সেইজনত 3টামান ভাত নাই পচন্দ কৰিছে দেখিছে কোনজন পচন্দ কৰিছে এই বিহু এটা জোৰা বলিং বুলি ক'লা মই হাতখনক গৈ এবাৰ চাব বিচাৰিছোঁ কোনে লাগিছিলে বাৰু আমাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত তুমি আহিবা দেই পিছফালে দেই আহিব লাগিব কিন্তু ইমান ধুনীয়াকৈ কোনে ৰজিলে ভূটোৰ বৰণে কৰি আমাক ৰজিলে গণাজন পিঠা তাই গোবৰ মাটি মিহলি কৰি সকলোৱে একেলগে নাচিব কিন্তু দেই ৰাসত কংস গাইছে আপোনালোকে চবেই দেখিছে ইউটিউবত দেখি আছে এইডাল কম ডাল চেহেৰা নে এইডাল ধেমালিডাল চেহেৰা নেকি আমি এই আপাহতে আপোনালোক সকলোকে উদ্দেশ্যি আমি তেখেতক কংসৰ ডালকেইটা কৈ দিবলৈ কৈছে কৈ দিম নিশ্চয় এতিয়া লাইটটো অকণমান ভয় লগা কৰি দিয়ক হয়নে এইটো বন্ধ কৰি দিয়ক চকুত ধৰে কওঁ নে কি যোনে যোনে পচন্দ কৰিছিলে ডাইলগ কোৱাৰ পিছতো কৈ থাকিব লাগিব কিন্তু হ'ব শিঙি মাছ বুলি
বুলি কোনে ক'লে ভুকুৱাম কিন্তু দেই ঘূৰুৱা ঘূৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাৱক লৌৰি মিত্ৰবোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকেই যদি পোৱা